সময় যিটো সকলোৰে বাবে প্ৰয়োজনীয়। আমি সকলোৱে জানো এদিনত 24 ঘণ্টা, কিন্তু এই 24 ঘণ্টাও আমাৰ বাবে কেতিয়াবা কম হৈ যায়। আজিৰ দিনত মানুহৰ সময়ৰ অভাৱ হ'ব ধৰিছে। কেতিয়াবা আপোনালোকৰো অনুভৱ হয়নে এদিনত 24 ঘণ্টা নহয় 30 ঘণ্টা হোৱা হয়? যদি আপোনালোকেও তেনেকুৱা ভাবে তেন্তে জানি ভাল পাব যে এদিনত 30 ঘণ্টা হ'বলৈ গৈ আছে। কিন্তু কেতিয়া, কেনেকৈ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই আছোঁ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আয়ুষ টেকনিকলৈ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। তাৰ আগতে আপোনালোকে জানিব লাগিব এদিনত কিমান সময় হয় কেনেদৰে গম পাম। মানে পৃথিৱীয়ে নিজ অক্ষক কেন্দ্ৰ কৰি এপাক ঘূৰিবলৈ যিমান সময় লাগে সেই সময়খিনিকে এদিন বুলি ধৰা হয়। এতিয়া সময় বঢ়া মেইন ৰিজনটো হ'ল উল্কাপিণ্ড। উল্কাপিণ্ড হ'ল পৃথিৱীৰ বাহিৰৰ বস্তু। সৌৰজগতত থকা এষ্ট্ৰইডৰ পৰা অহৰহ শিলাখণ্ড পৃথিৱীলৈ আহি থাকে। ইয়াৰে বেছিভাগ বায়ুমণ্ডলতে জ্বলি শেষ হৈ যায় আৰু যিবোৰ শিলাখণ্ড পৃথিৱীত পৰেহি তাক আমি উল্কাপিণ্ড বুলি কওঁ। আৰু এই সৰু সৰু উল্কাপিণ্ডবোৰ ভৰ বহুত বেছি হয়। এনেদৰে উল্কাপিণ্ডবোৰ যেতিয়া পৃথিৱীৰ পৃষ্ঠত পৰি গৈ থাকিব তেতিয়া পৃথিৱীৰ ভৰ বৃদ্ধি হৈ গৈ থাকিব। আৰু যেতিয়া পৃথিৱীৰ ভৰ বৃদ্ধি হ'ব তেতিয়া পৃথিৱীৰ ঘূৰ্ণন শক্তি কমিব, মানে পৃথিৱীখন লাহে লাহে ঘূৰিব। মানে যেনেকৈ ওজন বস্তু এটা বেছি স্পীড যাব নোৱাৰে, ঠিক তেনেদৰে পৃথিৱীৰ ভৰ বৃদ্ধি হোৱাৰ ফলত পৃথিৱীৰ ঘূৰ্ণন শক্তি কমি যাব, মানে পৃথিৱীখন লাহে লাহে ঘূৰিব। ফলত এপাক ঘূৰিবৰ বাবে বেছি সময় লাগিব আৰু যিমান সময় বেছি লাগিব সিমানেই এদিনত সময় বৃদ্ধি হ'ব। আৰু এনেদৰে চলি থাকিলে বৈজ্ঞানিকসকলে কোৱা মতে 900 মিলিয়ন বছৰ পাছত এদিনত 30 ঘণ্টা হ'ব। আৰু আজিৰ পৰা 900 মিলিয়ন বছৰ আগতে এদিনত 18 ঘণ্টাহে আছিলে।